এয়া আমি সন্ধিয়াহে আৰম্ভ কৰিছোঁ দেই কালি অন্নপ্ৰসন্ন আছিলে যে দিনটো কৰি মেলি আজি দিনটো মানে কাম কৰোঁতে গ'ল আজি আমি আৰম্ভ কৰিছোঁ আমাৰ দলি হাঁহি ক'ব না যে মই ভিডিঅ' আৰম্ভ কৰিছোঁ আজি গধূলি কি বনাম দেখাই আছোঁ কি বনালোঁ মানে বনাই মেলি হ'লেই বাৰু বেছি নাই আৰু কাটি আছোঁ দেই ইফালে দেখাই ভাতকেৰেলা আলু ভাজিব মই ভাজিম তাক কাটি দিছে ভাতকেৰেলা আলু দি ভাজি তাৰপিছত হ'ল আমাৰ দলি আৰু গুগুলি ছোৱালী দেখিছেনে তাৰমানে দেখাই দিছোঁ আমাৰ ঘৰৰ সদস্য বুলি হাঁহি ক'ব নোৱাৰে যে ছোৱালী হাতত দুখ পাব দেই লাজত ক'ব নোৱাৰে যে ইমান লাজ আমি পুতাইক চাম বোলো আমাৰ পুতাই দেখিছেনে আমাৰ পুতাই তন্ময় গগৈ ইয়াৰ ভিডিঅ' এটা আছে মোৰ লগত দেখাই দিম হেল্ল' গাইছ দেই ই দৰ্জা যে চব দেখাই লেট্ৰিনৰ বাথৰুমৰ পৰা ধৰি চব দেখাই এয়া হ'ল তন্ময় গগৈ পুতাই আমাৰ ইয়াৰ পুতাই এয়া হ'ল আমাৰ চিচকিজনী দলিমলি এয়া দলি ৰান্ধনি দেই আজি আমি এতিয়া ভাতকেৰেলা আৰু আলু ভাজিম বা গ'ল ছোৱালী খুৱাবলৈ আৰু এইফালে আমাৰ দলিবাই বান্ধিছে আজি শুনিছে ৰান্ধিছে ভুল নধৰি পৰাইছে দি দিয়া এইখিনি দি দিলে হ'ল আৰু চিম্পল ৰেচিপি ভাতকেৰেলা আৰু আলু এইফালে আমাৰ বায়ে বনাইছিলে পকৰি নমক দিয়া নমক বেছি দিবা দেই হ'ব আমি দলি হেয়াৰষ্টাইল মোৰ হেয়াৰষ্টাইল মানে চিল্কি হেয়াৰষ্টাইল খোপা নৰখে মানে আমাৰ মই ইয়াত ভাতকেৰেলা ভাজি বনাই আছোঁ কিমান ভাতকেৰেলা আলু ৰেচিপি বাহ আৰু এইফালে আমাৰ ৰাতি সাঁজৰ থালি ৰেডি এইফালে আছে দালি বিলাহী টেঙা এইফালে নৰসিংহ পাতৰ পকৰি মানে বেচন দিয়া আৰু এইফালে ভাতকেৰেলা আৰু আলু ভাজি এইফালে অকল পকোৰা কি পকোৰা নাজানো সেইটো এইফালে আছে মাছৰ কণী এইফালে দিনত ভজা আছিলে কচু উঠো এতিয়া ধুনীয়াকৈ সজাই লৈছোঁ অকল আমিয়ে গোটেইখন সজাইছোঁ দেই এখন নাই সজোৱা আকৌ আপোনালোকক দেখাম গোটেইখন দেখাম মোৰ এখন দলি আৰু এখন আমাৰ তন্ময় এইফালে আমাৰ দলিহঁতে খাইছে আৰু ময়ো খাম এতিয়া সিহঁতক দেখাই লৈছোঁ এইফালে বায়ু আহিলে গোটেইকেইটাই লগে ভাগে খাওঁ ভিনদেউহঁত গৈছে নামঘৰলৈ কাইলৈ আছে বৰসভা কাইলৈ আমি তালৈ যাম আমি এতিয়া ভাত খাই উঠিছোঁ এতিয়া আমাৰ ভাত খোৱা থালিখন আমি খালোঁ ভালকৈ সজাই মেলি তাৰপিছত আমি এতিয়া শুবলৈ লৈছিলোঁ কিন্তু আমাৰ দেউতা অহা নাছিল সেইটো কাৰণে আমি হোৱা নাই এনে আপোনালোকক যে কৈছিলোঁ মই কথা এটা ক'ম সেই কথাটো মই এতিয়া কৈ দিলোঁ নহয় সেইটোকে ধন্যবাদ জনাব মোক